নমস্কাৰ জনতা নিউজ চেনেলৰ সাপ্তাহিক ৰাশিফল অনুষ্ঠানলৈ মই ডক্টৰ হৰদন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি 29 জুন সোমবাৰ। আজিৰে পৰা অহা 5 জুলাই ৰবিবাৰলৈ এই সপ্তাহৰ আপোনালোকৰ ৰাশিসমূহৰ শুভ বিচাৰলৈ আহিছোঁ। প্ৰথমে আহিছোঁ মই মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল আদি আখৰ অ আৰু ল। মেঘ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে নাযাব। পুৰণা বিষ বেদনাই আপোনাক আমনি কৰিব পাৰে। স্নায়ুবিক দুৰ্বলতা আৰু শৰীৰৰ দুৰ্বল ভাৱ এই সপ্তাহত আপোনাৰ আহিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত বিশেষকৈ উচ্চ বিদ্যাৰ ক্ষেত্ৰত আশানুৰূপ ফল নাপাব। বন্ধু বান্ধৱীৰ পৰা আপোনাৰ এই সপ্তাহটোত মনোবিচ্ছেদ হোৱাৰ যোগ দেখা দি আছে। কৰ্মক্ষেত্ৰত মনৰ উদ্যম হ্ৰাস পাব। চাকৰিৰ ফালৰ পৰা কৰ্মব্যস্ততা বাঢ়িব। ব্যৱসায়ত লাভৱান হোৱাৰ যোগ আৰু নতুন ব্যৱসায়ৰ বাবে যোগাযোগ এই সপ্তাহত আপুনি কৰিব পাৰে। আপোনাৰ গৃহত এই সপ্তাহত শুভকৰ্ম হোৱাৰ যোগ দেখা গৈছে। প্ৰেমত ভুল বুজাবুজি আহিব পাৰে। ভ্ৰমণত আনন্দ থাকিব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ আদি আখৰ উ আৰু ব। বৃষ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব। আৰ্থিকভাৱে এই সপ্তাহত আপোনাৰ লাভান্বিত হোৱাৰ যোগ দেখা গৈছে। বিদ্যা ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। বিশেষকৈ উচ্চ বিদ্যাত আপুনি যথেষ্ট সন্মান লাভ কৰিব পাৰিব। কুটুম্বৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত তৎপৰতা বাঢ়িব। উকিলসকলৰ এই সপ্তাহটোত সুনামৰ যোগ দেখা গৈছে। প্ৰতিভাৱান ব্যক্তিসকলৰ এই সপ্তাহত প্ৰতিভা প্ৰকাশ পাব। চাকৰিয়ালসকলৰ কৰ্মব্যস্ততা বাঢ়িব। ব্যৱসায়ীসকলৰ এই সপ্তাহত লাভৱান হোৱাৰ যোগ দেখা গৈছে আৰু নতুন ব্যৱসায়ীসকলে কৌশলতা অৱলম্বন কৰিলে যথেষ্ট লাভৱান হোৱাৰ যোগ দেখা গৈছে। এই সপ্তাহটোত আপোনাৰ প্ৰেমত সফলতা আহিব। ভ্ৰমণৰ বাবে আপুনি যোগাযোগ কৰিব পাৰে। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ আদি আখৰ ক আৰু দ্বিতীয় ছ। মিথুন ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য বৰ এটা ভালে নাযাব। স্নায়ুবিক ৰোগ অত্যন্ত মূৰৰ বিষ আদিয়ে আপোনাক এই সপ্তাহটোত আমনি কৰিব। আৰ্থিকভাৱে পাব লগা টকা পইচা এই সপ্তাহত আপুনি পোৱাৰ যোগ দেখা গৈছে। উচ্চ বিদ্যাৰ বাবে এই সপ্তাহত আপুনি যোগাযোগ স্থাপন কৰিব পাৰে আৰু উচ্চ বিদ্যাত এই সপ্তাহত সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। কৰ্ম ক্ষেত্ৰত কৰ্মব্যস্ততা বাঢ়িব আৰু নতুন কৰ্মৰ বাবে যোগাযোগ কৰিব পাৰিব। ব্যৱসায়ত লাভৱান হোৱাৰ যোগ দেখা গৈছে আৰু নতুন ব্যৱসায়ৰ বাবে আপুনি যোগাযোগ স্থাপন কৰিব পাৰে। এই সপ্তাহটোত আপুনি বিপৰীত লিংগৰ পৰা সাৱধান থকা ভাল, কিয়নো এই সপ্তাহত আপোনাৰ বিপৰীত লিংগৰ পৰা সন্মান হানিৰ যোগ দেখা গৈছে। প্ৰেমত পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। ভ্ৰমণত কষ্ট থাকিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ।
কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ, আদি আখৰ দ আৰু হ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও মনৰ উদ্বিগ্নতা বৃদ্ধি পাব। আৰ্থিকভাৱে খৰচৰ মাত্ৰা বৃদ্ধি হ'ব। বিদ্যাৰ ক্ষেত্ৰত মনৰ আশা পূৰ্ণ হ'ব। বিশেষকৈ যিয়ে ডক্তৰ পঢ়িব বিচাৰিছে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হ'ব। চাকৰি কৰ্মত মান সন্মান বৃদ্ধি আৰু পদোন্নতিৰ যোগ আছে। ব্যৱসায় ক্ষেত্ৰত কিছু সমস্যা থাকিলেও ব্যৱসায়ত লাভৱান হোৱাৰ যোগ আছে। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত বিশেষকৈ আপুনি বেছি লাভান্বিত হোৱাৰ যোগ দেখা গৈছে। বিবাহ উপযোগীসকলৰ বিবাহৰ যোগাযোগ হ'ব। ভ্ৰমণত আশানুৰূপ ফল লাভ কৰিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি, আদি আখৰ ম আৰু মধিনাথ। সিংহ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। শাৰীৰিক দুৰ্ঘটনা, উচ্চ ৰক্তচাপ, মনৰ চঞ্চলতা আদিয়ে এই সপ্তাহটোত আপোনাক আমনি কৰিব। আৰ্থিকভাৱে এই সপ্তাহটোত টকা পইচা কিছু হাতত আহিব, কিন্তু এই টকা পইচা আপুনি হাতত ৰাখিব নোৱাৰিব। ভাতৃৰ লগত মনোবিচ্ছেদ হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। এই সপ্তাহত আপোনাৰ প্ৰতিভা বিকাশ হোৱাৰ যোগ দেখা গৈছে। বিশেষকৈ সাহিত্য চৰ্চাকাৰীসকলে বিশেষকৈ আপুনি সন্মান লাভ কৰিব পাৰিব। অন্য ব্যক্তিৰ লগত সহায় সহযোগিতা আপুনি এই সপ্তাহত কৰিলে তেওঁলোকৰ পৰা আপুনিও যথেষ্ট লাভান্বিত হ'ব পাৰিব। গৱেষক আৰু চিকিৎসকসকলে কৃতিত্ব লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত বদনামৰ পৰা আপুনি এই সপ্তাহ সাৱধান থকা ভাল। ভ্ৰমণ এই সপ্তাহ আপুনি নকৰাই ভাল। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহ বুধ, আদি আখৰ প আৰু ঠ। কন্যা ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব। মনৰ উদ্যম বৃদ্ধি পাব। আৰ্থিকভাৱে খৰচৰ মাত্ৰা বাঢ়িব। উচ্চ বিদ্যাত সুনাম অৰ্জন কৰিব পাৰিব। বন্ধুৰ লগত মতবিৰোধ হ'ব। মাতৃৰ শৰীৰ স্বাস্থ্য এই সপ্তাহত ভালে নাযাব। চাকৰিয়ালসকলৰ পদোন্নতি হোৱাৰ যোগ দেখা গৈছে আৰু কৰ্মপ্ৰাৰ্থীসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা গৈছে। ব্যৱসায়ত নতুন ব্যৱসায়ৰ লগত জড়িত থাকিলে যথেষ্ট লাভান্বিত হোৱাৰ যোগ আছে। প্ৰেমৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ আহিব পাৰে আৰু দূৰভ্ৰমণত পূৰ্ণ সফলতা লাভ কৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আদি আখৰ ৰ আৰু ট। তুলা ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও মধুমেহ জাতীয় ৰোগৰ পৰা এই সপ্তাহ আপুনি সাৱধান থকা ভাল। আৰ্থিকভাৱে এই সপ্তাহত টকা পইচা যথেষ্ট আহিব আৰু পাব লগা টকা পইচাও এই সপ্তাহত আপুনি পোৱাৰ যোগ দেখা গৈছে। ভাই ভনীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বিদ্যাৰ ক্ষেত্ৰত আশানুৰূপ ফল নাপাব। মনত ভাবি থকা যিকোনো কৰ্মৰ সফলতা লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কৰ্মব্যস্ততা বাঢ়িব। ব্যৱসায়ত উন্নতি যোগ দেখা গৈছে। বিবাহ উপযোগীসকলৰ বিবাহৰ যোগাযোগ এই সপ্তাহত হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগল, আদি আখৰ ন আৰু 29টা জ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও দুৰ্ঘটনাৰ পৰা এই সপ্তাহ আপুনি সাৱধান থকা ভাল। যদি আপুনি এই সপ্তাহত যান বাহন ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে এই সপ্তাহ আপুনি যান বাহন ক্ৰয় নকৰাটোৱে আটাইতকৈ শুভ। এই সপ্তাহত টকা পইচা আপোনাৰ যথেষ্ট আহিব,
কিন্তু টকা পইচা আপুনি হাতত ৰাখিব নোৱাৰিব। আপোনাৰ এই সপ্তাহত ভূমি সম্পৰ্কীয় বিবাদ হ'ব পাৰে, বা আপোনাৰ যদি পুৰণা ভূমি সম্পৰ্কীয় কেছ মকৰ্দমা চলি আছে, এই সপ্তাহত তাৰ ফলাফল আপুনি পাব। কৰ্মক্ষেত্ৰত নতুন কৰ্মপ্ৰাপ্তিৰ আৰু নতুন কৰ্মৰ বাবে যোগাযোগ কৰিব পাৰে। ব্যৱসায়ত লাভৱান হোৱাৰ যোগ আছে আৰু নতুন ব্যৱসায়ৰ বাবে আঁচনি প্ৰস্তুত কৰিব পাৰিব। প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে, ভ্ৰমণত কষ্ট থাকিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আদি আখৰ দুটা ধ, ভ আৰু ফ। ধনুৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য বিশেষ এটা ভালে নাযাব। পুৰণা পেটৰ ৰোগ, লিভাৰ দুৰ্বলতা, কিডনী আদিৰ দৰে সমস্যাই আপোনাক এই সপ্তাহত কষ্ট দিব পাৰে। এই সপ্তাহত অৰ্থপ্ৰাপ্তিৰ যোগ আছে। বিদ্যাৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। প্ৰতিভাৱান ব্যক্তিয়ে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আশানুৰূপ ফল লাভ কৰিব পাৰিব আৰু নতুন কৰ্মৰ বাবে আঁচনি প্ৰস্তুত কৰিব পাৰিব। ব্যৱসায়ীসকলে এই সপ্তাহত যথেষ্ট লাভৱান হোৱাৰ যোগ দেখা গৈছে আৰু নতুন ব্যৱসায়ৰ বাবে যোগাযোগ কৰিব পাৰিব, বা নতুন ব্যৱসায় আপুনি এই সপ্তাহত কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহ আপোনাৰ খুব আনন্দৰে পাৰ হ'ব। দাম্পত্য সুখ এই সপ্তাহত দেখা গৈছে। দূৰ ভ্ৰমণত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব, গতিকে এই সপ্তাহ আপুনি দূৰ ভ্ৰমণ নকৰাই ভাল। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি, আদি আখৰ খ আৰু বৰ্গ জ। মকৰ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব। মনৰ উৎসাহ বৃদ্ধি পাব। আৰ্থিকভাৱে খৰচৰ মাত্ৰা বৃদ্ধি হ'ব। বিদ্যাৰ ক্ষেত্ৰত আশানুৰূপ ফল লাভ কৰিব পাৰিব। ঘৰত আনন্দমুখৰ পৰিৱেশ এই সপ্তাহ হ'ব। শিল্পীসকলৰ সুনাম লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আশানুৰূপ ফল লাভ কৰিব পাৰিব। ব্যৱসায়ত লাভৱান হোৱাৰ যোগ দেখা গৈছে আৰু নতুন ব্যৱসায়ৰ বাবে আপুনি যোগাযোগ কৰিব পাৰে। বিশেষকৈ সোণৰ ব্যৱসায়ীসকলে এই সপ্তাহত যথেষ্ট লাভান্বিত হোৱাৰ যোগ দেখা গৈছে। বিবাহ উপযোগীসকলৰ বিবাহৰ যোগাযোগ স্থাপন হ'ব। ভ্ৰমণত কষ্ট দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি, আদি আখৰ গ, দন্ত্য স, তালিব্য স। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে নাযাব। শাৰীৰিক দুৰ্বলতা, উচ্চ ৰক্তচাপ আদিৰ দৰে পুৰণা ৰোগ ব্যাধিয়ে এই সপ্তাহত আপোনাক আমনি কৰিব পাৰে। বন্ধুৰ পৰা আপুনি এই সপ্তাহত সহায় সহযোগিতা লাভ কৰিব পাৰিব। আপোনাৰ কুটুম্বৰ লগত মধুৰ সম্পৰ্ক স্থাপন হ'ব। ভাতৃৰ শৰীৰ স্বাস্থ্য এই সপ্তাহত ভালে নাযাব। বিদ্যাৰ ক্ষেত্ৰত আপুনি মনোগত ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কৰ্ম উন্নতিৰ যোগ আছে আৰু বিশেষকৈ চাকৰিয়ালসকলৰ এই সপ্তাহত পদোন্নতিৰ যোগ দেখা যায়। ব্যৱসায়ত লাভৱান হোৱাৰ যোগ আছে। প্ৰেমত আনন্দ থাকিব। এই সপ্তাহটো আপোনাৰ ভ্ৰমণত কষ্টকৰ ভ্ৰমণ হ'ব। এইবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আদি আখৰ দ আৰু প্ৰথম ছ। মীন ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও
এই সপ্তাহটো আপুনি দুৰ্ঘটনাৰ পৰা সাৱধান থকা ভাল। আৰ্থিকভাৱে উন্নতি হোৱাৰ যোগ দেখা গৈছে। ভাতৃৰ উন্নতিৰ যোগ দেখা গৈছে। বিদ্যাৰ ক্ষেত্ৰত আশানুৰূপ ফল নাপাব। উচ্চ বিদ্যাৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে অকণমান চালি জাৰি লোৱা ভাল। ঘৰুৱাভাৱে কিছু সমস্যাই দেখা দিব। বন্ধুৰ পৰা ক্ষতি হোৱাৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত কৰ্ম উন্নতি আৰু উচ্চ পদপ্ৰাপ্তিৰ যোগ দেখা গৈছে। ব্যৱসায়ত লাভৱান হোৱাৰ যোগ আছে। বিশেষকৈ পাৰ্টনাৰশ্বিপ ব্যৱসায়ত অধিক লাভৱান হোৱাৰ যোগ আছে। দাম্পত্য জীৱনত শুভ সংবাদ পাব পাৰে। এই সপ্তাহটোত আপোনাৰ নতুন কৰ্মৰ বাবে যোগাযোগ স্থাপন কৰিলে আপুনি সফলতা লাভ কৰিব পাৰিব।